নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল সকলোকে মই জনাইছোঁ। মই এটা ভিডিঅ' দিবলৈ লৈছোঁ। আজিকালি শৰৎকালত হোৱা এবিধ ফুলৰ পৰা তৈয়াৰ কৰা এটা ৰেচিপি। এই ৰেচিপিটো হ'ল প্ৰথমতে মই আপোনালোকক দেখুৱাওঁ শেৱালি ফুল। এই শেৱালি ফুলটো এইটো হ'ল কেঁচা শেৱালি ফুল। এই শেৱালি ফুলটো এইখিনি শুকুৱাই থৈছোঁ আৰু এইখিনি মই গুড়ি কৰি লৈছোঁ। তাৰপৰা এতিয়া মই এই শেৱালি ফুলটো লগত এইখিনি মছলা, এই জলকীয়া দিলেও দিব নিদিলেও নাই, সেইটো নিজৰ কথা। এয়া পিঁয়াজ, এয়া ৰচুন আদা পিছা, এয়া আলু, এইবোৰ তেজপাত, আৰু এয়া হ'ল বাহু মাছৰ মাথা, আৰু এয়া হ'ল চাউলৰ গুড়া। এইখিনি হ'ল শুকান শেৱালি ফুল। মই হাতেৰে মোহাৰি গুড়ি কৰি এইখিনি এনেকৈ তৈয়াৰ কৰি লৈছোঁ। এতিয়া মই এইখিনি ৰান্ধি পেলাই মই আপোনালোকক দেখুৱাম কেনেকৈ এইখিনি কৰিব লাগে। প্ৰথমতে মই এই শেৱালি ফুলখিনি ল'লোঁ, এই ৰচুন আদা এইখিনি লৈ লওঁ। লৈ পেলাই গেছটো অন কৰি লৈছোঁ। তাৰপিছত মই কেৰাহীটো পাতি দিলোঁ। মই এতিয়া তেল দিলোঁ। তেলখিনি ঠিক হেৰি হৈছে আৰু এতিয়া মই মা মছলা, এই পিঁয়াজ দিলোঁ। পিঁয়াজ আৰু তেজপাত, তাৰপিছত এয়া ৰচুন আদা পিঠা এইখিনি দিছোঁ। দি পেলাই এতিয়া মই অকণমান সময় ভাজি লৈছোঁ। এতিয়া মই আলু দিছোঁ। আলু দি ভাজি লওঁ। আলু দিছোঁ। এতিয়া এয়া নিমখ দিছোঁ। দেখিছেনে? নিমখ দিছোঁ। নিমখ দি মই অলপমান ভাজিম। আলুখিনি অকণমান ভাজি লওঁ, তেতিয়াহে ভাল লাগিব। তাৰপিছত মাছখিনি ভাজি দিওঁ নেকি। এতিয়া মই পানীখিনি অলপ ঢালি দিওঁ। পানীখিনি ঢালি দিছোঁ। এয়া পানীখিনি ঢলা হৈ গ'ল। এতিয়া এই শেৱালি ফুলখিনি মই এতিয়া ইয়াত ঢালি দিম। ঢালি পেলাই মিলাই দি দিম। এতিয়া অকণমান সময় সিজক। তাৰপিছত মই এই চাউলৰ গুড়াখিনি ঢালি দিম। এয়া মোৰ এতিয়া তৰকাৰীটো হৈছে আৰু মোটামুটি। এতিয়া মই শেষ মুহূৰ্তত চাউলৰ গুড়াখিনি ইয়াত ঢালিম। তাৰপিছতে এইখিনি সম্পূৰ্ণ তৈয়াৰ হৈ যাব। এতিয়া মই চাউলৰ গুড়াখিনি ঢালিবলৈ লৈছোঁ। এইখিনি চাউলৰ গুড়া মই অকণমান পানী দি হেৰি কৰি লৈছোঁ। এইখিনি এতিয়া ঢালি দিম। ঢলাৰ পিছত এইখিনি মই ঢালি দিম দেই। ঢলা অকণমান পিছতে আৰু তৰকাৰীটো হৈ যাব। অকণমান সময় সিজিবলৈ দিছোঁ। সিজাৰ পিছত তৰকাৰীটো সম্পূৰ্ণ হ'ব। তাৰপিছতে আমি হেৰি কৰিব পাৰিম আৰু। এয়া মোৰ এই তৰকাৰী হৈ গৈছে। এতিয়া মই কাঢ়িম। জুই অফ কৰি লওঁ। জুইটো অফ কৰি এতিয়া মই কাঢ়িছোঁ। এয়া তৰকাৰী মই বাতিত সজাইছোঁ। মোৰ এয়া তৰকাৰী হৈ গ'ল। বাহু মাছৰ মাথা আৰু শেৱালি ফুলৰ তৰকাৰী দেই। এবাৰ খাই চাব। খাই পেলাই যদি ভাল পায় এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্টত কি পাইছে মোক জনাব। ধন্যবাদ।